Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅলৈ আৰু এইফালে আমাৰ নীৰৱ ৰৈ আছে আৰু এইখিনি হৈছে কঁঠালগুটি আনিছিলে নান গাঁৱৰ পৰা দিছিলে আৰু আজি মই বনাম কঁঠালগুটিৰ এখন সুন্দৰ তৰকাৰী আৰু এতিয়া এইখিনি ভালদৰে গুছাই লওঁ এয়া মোৰ নীৰৱে চাই আছে কি পালা কঁঠালগুটি তাকো তাৰমানে এটা দি দিছো ইমান স্বভাৱ কৰিছে সেইটো কাৰণে এটা দি দিছো এইটো এতিয়া কি কৰিম ই পৰি থাকিলে ইটো পৰি গ'ল এয়া লোৱা পৰি গৈছিলে ন আৰু এতিয়া এইখিনি ভালদৰে গুচাই লওঁগৈ এয়া কঁঠালগুটি গুচাবা মই গুচাম দেই এতিয়া কটাৰী নালাগে তাক কটাৰী লৈ মানে কঁঠালগুটি গুচাব লাগে ক'ত কান্দিছা গৈ নাকান্দে আহা মাম খাবানে মাম গুচাবলৈ সাহনি নাই দিয়া মাম হেনো কি কৰিছা এইফালে এইখিনি মোৰ গুচোৱা হৈছে আমাৰ নীৰৱ উৎপাতত এইখিনিলৈকে গুচাইছো থোৱা থৈ দিয়া ইয়াতে থৈ দিয়া দেই আৰু কেইটামান গুচাম এইখিনি মই এনেদৰে দিয়া মই কৈছো নহয় থৈ দিয়া নাই হ'ল নিবলৈ এনেদৰে ফালি দিছো আৰু এইখিনি মানে কেইটামান মই গোটা কৰি থম নাই হোৱা কলৈ নিয়া দিয়া মোৰ আৰু গুচাবলৈ আছে আৰু গুচাম থোৱা আকৌ ৱাই এনেকৈ গোটাকে বৰ বেছি নুগুচাও এনেদৰে গোটাকে খুব বেছি 5টামান মই এনেকে দিম আৰু বাকীখিনি মই ফালি দিম আৰু নিদিবা হৈ যাব গোটেই এনেকে বাকলি চাকলি দি দিছে খাব এইকেইটা ল'বলৈ দিছে ল'ব জানো দেখোন লোৱা কৈ দিয়া ফাইনেলি মোৰ কঁঠালগুটি বাকলিখিনি গুচোৱা মেলা হৈ গৈছে আৰু এতিয়া এইখিনি ভালদৰে দি ল'ম এইফালে আমাৰ নীৰৱে যাচি আছে আপোনালোকৰ কঁঠালগুটি আমি এতিয়া মাম্মাম বনাম ন কঁঠালগুটি মাম্মাম মই নাখাওঁ দেই এতিয়া এয়া মই আলু দুটা দি দিছো এনেদৰে আলু দি দিলে মানে ভাল হয় ডাঠ হ'ব যে সেইটো কাৰণে আলু দি দিছো দুটা সৰু আলু বৰ ডাঙৰ আলু নহয় এতিয়া এইখিনি ভালদৰে ধুই লৈছো আৰু এয়া মই কুকাৰ এটাত লৈ লৈছো এইখিনিটা বইল কৰি ল'ব লাগিব এইফালে মই কুকাৰ পাতি দিলো আৰু দুটা চিটি মৰাৰ পাছত মই গেছটো অফ কৰি দিম আৰু এয়া মই ৰসুন গুচালো আদা তাৰপা জলকীয়া আৰু এয়া পিয়াজ এতিয়া আদা ৰসুন জলকীয়াখিনি খুন্দি লওঁ এইফালে কুকাৰত চিটি মাৰি আছে মই এতিয়া এইখিনি খুন্দি লওঁ
দুটা চিটি মাৰিলে হৈ যাব গেছটো অফ কৰি দিলো এতিয়া এইখিনি খুন্দি লওঁ আদা ৰচুন খুন্দিছো আদা ৰচুন খাবা জলকীয়া খাবা খুন্দিছো ৰবা খাম দেই মামা খাম দেই কি কাম উঠিলে তোমাৰ মামা দিয়া নুচুবা পৰিব নুচুবা দেই পৰি যাব দেই এইবোৰ নুচুৱে হা এইটো ধুই থৈ দি আছে এইবোৰ নুচুবা দেই পৰিব দেই এই আদা ৰচুনখিনি খুন্দা হৈ গৈছে আৰু এতিয়া মই পিঁয়াজ ফাল কাটি ল'ম আমাৰ নিৰৱৰ কাৰণে মই হাততে বিলাহীটো লৈ থৈ দিছোঁ ইচু দিছে নহ'লে বা কি হলো কি হল এয়া মই বিলাহী কাটি ললো তাৰ পৰা এয়া পিঁয়াজ তাৰ পৰা এইখিনি আদা ৰচুন এয়া হৈ গৈছে এইকেইডাল মান ধনিয়া ছিঙি আনিলোগৈ আৰু গোটেই মানে বাৰীত হাবি হৈ গৈছে একদম ভয়ে মান ধনিয়া ছিঙি আনিছোঁ জোকৰ ভয়তে এইফালে আমাৰ নীৰৱ দেখিছেনে কিমান উৎপাত ইফালৰ পৰা সিফালে গোটেই ঘূৰি ফুৰিছে আহা হৈ গ'ল আহা ডাঙৰ আহা কুকাৰটো ভালদৰে ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই এয়া ঢাকন খুলি দিছোঁ আৰু এইখিনি ভালদৰে সিজি গৈছে এয়া একেবাৰে ধুনীয়াকৈ সিজি গৈছে কেৰাহী এখন পাতি দিছোঁ আৰু এয়া পিঁয়াজ জলকীয়া সকলোখিনি যোগাৰ কৰা হৈ গ'ল তাৰ পাছত এইখিনি মই লৈছোঁ আছে ইয়াত মছলা কিছুমান তাকে মই আপোনালোকক দেখাই দিছোঁ আজি কি মছলা আৰু আদা ৰচুনৰ বাহিৰেও মই কি মছলা ব্যৱহাৰ কৰিম ফাৰ্ষ্টতে নিমখ লৈছোঁ তাৰ পৰা এয়া হৈছে মিট মছলা এচামুচ আৰু এয়া হৈছে কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এইখিনি হৈছে গৰম মছলা আৰু এইফালে এইখিনি হৈছে জিৰা গুড়ি আৰু এইখিনি হৈছে হালধি এইখিনি মই আজি কঁঠাল গুটি তৰকাৰীত দিম আজি তাৰমানে কঁঠাল গুটি তৰকাৰীখন অকণমান মাংস নিচিনা কৰিমতো সেইটো কাৰণে মিট মছলা ব্যৱহাৰ কৰিম তাৰ পৰা গৰম মছলা দিছোঁ আৰু কালাৰটোৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম তাৰ পৰা জিৰাটো দিবই লাগে গোটা জিৰা হ'লেও হয় মই এয়া পেকেটৰ জিৰা গুড়ি দি দিছোঁ আপোনালোকৰ ঘৰত যদি গোটা জিৰা থাকে তেতিয়াহ'লে গোটা জিৰা ব্যৱহাৰ কৰিব আৰু এতিয়া কেৰাহী গৰম হৈছে তাৰ লগে লগে মই দিম তেল আৰু বিলাহীখিনি দিয়াৰ পাছত মই দিছোঁ নিমখ দি তাৰ পৰা দিম হালধিখিনি দি দিছোঁ অকণমান সময়ৰ কাৰণে বিলাহীখিনি সিজিবলৈ দিছোঁ এতিয়া এইখিনি লৰাই দিছোঁ এয়া গোটেইখিনি ইয়াতে দি দিম দিয়া হৈ গ'ল এইফালে মই গোটেই মা মছলাখিনি ভাজি লৈছোঁ ভালদৰে তাৰ পাছত এতিয়া মই দিম যিখিনি কঁঠাল গুটি বইল কৰি থৈ দিছিলোঁ সেইখিনি এতিয়া দি দিম আৰু এয়া ঢাকন দি দিছোঁ লৰাই মেলি
এইখিনি হৈ গৈছে প্ৰায় মই অকণমান পানী দি দিছোঁ আৰু এতিয়া ইয়াত মই দিম এয়া মান ধনিয়া এইখিনি মান ধনিয়া দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ধনিয়া দি দিব পাৰে ধনিয়া দিলে আৰু ভাল লাগে খাই এয়া মই এতিয়া দি দিলোঁ মান ধনিয়াখিনি দিয়াৰ পাছত আকৌ এনেদৰে লৰাই দিছোঁ তাৰ পৰা এয়া হৈ গ'ল বৰ বেছিকৈ এইখিনি সিজাব নালাগে কাৰণ বইল কৰি লোৱা হৈছে এনেও সিজি আছে এয়া হৈ গ'ল আৰু এতিয়া এইখিনি মই ঢাকন দি গেছটো অফ কৰি দিম এয়া অফ কৰি দিলোঁ আৰু এয়া হৈ গ'ল কঁঠাল গুটি তৰকাৰী এইফালে আমাৰ নীৰৱৰ উৎপাত আৰু এয়া আমাৰ হিৰণময় আহি পালেহি স্কুলৰ পৰা কেনেকুৱা আজি খা খবৰ ভাল আৰু স্কুলত কি খাব দিলে বা হে আজি খিচিৰি দিলে আজি মই স্পেচিয়েল কিবা এটা বনাইছোঁ নহয় তোমালৈ কঁঠাল গুটি বনাইছোঁ আজি কোন আহিলে দাদা আহিলে পৰি গ'লা উঠা ফাইনেলি ভাত পানী খাই মেলি ওলাই আহিছোঁ আৰু এইফালে আমাৰ নীৰৱ বহি আছে নীৰৱক দিলোঁ ভেন্দি ভাজি ৰাতিপুৱা বনাইছিলোঁ ভেন্দি ভাজি আৰু এতিয়া তাক দি ফুচুলাই মেলি থৈ দিছোঁ ন কি খাইছা কৈ দিয়া এনেকৈ চাইছে খাই ভাল লাগিছে ন বোলে বাৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব যদি ভাল পায় এটা লাইক কৰিব তাৰপৰা লগতে কমেণ্ট এটা কৰিব আজি কঁঠাল গুটি ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট এটা কৰিব আৰু লগতে আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু এটি নতুন ভিডিঅ'লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ বাই বাই সকলো